জোনমণি ৰাভাৰ মাতৃয়ে তেখেতৰ এজাহাৰত যিসকলৰ নাম আচলতে তেওঁ উল্লেখ কৰিছে সেইসকল ব্যক্তিয়ে অকল আমি তেওঁলোকক ট্ৰেন্সফাৰ বা ৰিজাৰ্ভ ক্লজ কৰিলে নহ'ব, তেওঁলোকক আচলতে এৰেষ্ট কৰি তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগিব। এই লীনা দলেৰ নাম তাত উল্লেখ আছে। এই লীনা দলেকো আচলতে তদন্তৰ আওতাত আনি যি সত্য এই সত্য উদ্ধাৰণ কৰিব লাগিব। কাৰণ আমি জানো যে লীনা দলেৰ নেতৃত্বতে আৰু যি ৰুণা নেওগ, এই ৰুণা নেওগৰ নেতৃত্বতে আচলতে অতি ষড়যন্ত্ৰ কৰি যি নকল টকা চপোৱা বেপাৰী আৰু যি নকল ধনৰ বেপাৰীৰ লগত লগ লাগি আচলতে তেওঁলোকে এই ৰুণা নেওগ আৰু লীনা দলেৰ নেতৃত্বতে আচলতে SI যি অতি সততা আৰু নিষ্ঠাৰে কাম কৰা SI জোনমণি ৰাভাক আচলতে তেওঁলোকে হত্যা কৰিলে। এইটো আচলতে পূৰ্ব পৰিকল্পিত হত্যা। তেওঁলোকে আচলতে যি নকল ধন বেপাৰী আৰু নকল টকাৰ বেপাৰীৰ লগত লগ লাগি আপোনালোকে চাব যে ৰুণা নেওগ 2017 চনৰ পৰাই আচলতে লখিমপুৰ জিলাত তেওঁ এডিচনেল SP হিচাপে কাম কৰি আছে, কিন্তু তেওঁ তাৰ পৰা কেতিয়াও বদলি হোৱা নাই 2023 আৰু তেওঁ আচলতে সদায় যি অপৰাধী, যি নকল ধনৰ বেপাৰী, নকল টকাৰ বেপাৰীৰ লগত তেখেতৰ সদায় লেনদেন চলে। ইতিমধ্যে আমি সামাজিক মাধ্যমসকলে গম পাইছোঁ। সেয়ে আচলতে অকল ৰিজাৰ্ভ ক্লজ আৰু তেওঁলোকক বদলি কৰিলে নহ'ব, তেওঁলোককো তদন্তৰ আওতাত আনি জোনমণি ৰাভাৰ যি মৃত্যু, এই মৃত্যুৰ উচিত তদন্ত আচলতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বা CBIৰ যি তেওঁ CBIক তদন্ত দিছে সেই তদন্তৰ জৰিয়তে তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু তেওঁলোকক তদন্তৰ আওতাত আনিব লাগে। নাই, এইটো আপোনালোকে সকলোৱে জ্ঞাত, অসমবাসী ৰাজ্যই জ্ঞাত হৈছে যে SI জোনমণি ৰাভাৰ যিটো মৃত্যু, এই মৃত্যু অতি মৰ্মান্তিক আৰু বেদনাদায়ক। গতিকে এই মৃত্যু আমি সহজভাৱে ল'ব পৰা নাই, অসমৰ জনসাধাৰণে সহজভাৱে ল'ব পৰা নাই। কাৰণ এই মৃত্যু দিয়াৰ লগত একাংশ পুলিচ বিষয়া ইয়াত নিশ্চয় জড়িত আছে, যাৰ কাৰণে জোনমণি ৰাভাৰ মৃত্যু এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। আৰু তাৰ কাৰণে আমি আজি প্ৰতিবাদী সমদল ওলাম আৰু এই মৃত্যুৰ লগত যিসকল জড়িত, যিসকল দোষী, ইয়াত SP হওক, DC হওক আৰু ইয়াত যদি কোনোবা মন্ত্ৰী MLA আছে, যাতে কোনেও আইনৰ সুৰুঙাৰ মাজতে সাৰি যাব নোৱাৰে, তাৰ কাৰণে আমি এইটো প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু যেতিয়ালৈকে জোনমণি ৰাভাৰ মৃত্যুত যিসকল দোষী আছে সেই দোষী ব্যক্তিসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে, তেতিয়ালৈকে কিন্তু আমাৰ প্ৰতিবাদ নিশ্চয় চলি থাকিব। আৰু যিকোনো পৰ্যায়লৈকে আমি যাবৰ কাৰণে আমি প্ৰস্তুত থাকিম। যেতিয়ালৈকে জোনমণি ৰাভাৰ হত্যাকাণ্ডত জড়িত কোনো ব্যক্তিক যদি অসম প্ৰশাসনে কৰায়ত্ব কৰিব নোৱাৰে, তেতিয়াহ'লে আমি ইয়াৰ পিছতে আমি পৰৱৰ্তী প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু সেই প্ৰতিবাদ সাব্যস্ত কৰা যদি কিবা অপ্ৰীতিকৰ ঘটনা ঘটে, তাৰ কাৰণে দায়ী হ'ব অসম চৰকাৰ আৰু অসম প্ৰশাসন। নাই, যদি CBIক যদি তদন্তৰ কাৰণে ঘোষণা কৰিছে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাম। আৰু তাৰ লগে লগে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, এই সমগ্ৰ ঘটনা আচলতে মুখ্যমন্ত্ৰীৰ দায়িত্বত আনিব লাগে আৰু কোনো এজন দোষী ব্যক্তিয়ে যাতে ইয়াৰ পৰা সাৰি যাব নোৱাৰে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। গৃহ বিভাগ যিহেতু তেখেতৰ দায়িত্বত আছে, গতিকে তেখেতক আমি কাটৰ অনুৰোধ কৰিছোঁ যাতে জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত যিসকল ব্যক্তি আছে জড়িত সকলোৱে যাতে দৃষ্টান্তমূলক শাস্তি পায়, আমি তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ।